নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ বিষয়। সেই বিষয়টিৰ কিছু কথা আপোনালোক সকলোৰে আগত অৱগত কৰিম। তেতিয়াহ'লে আগলৈ চাই থাকক মোৰ ভিডিঅ'টি। মই অৱগত কৰিবলৈ লোৱা বিষয়টি হৈছে কবিতা আবৃত্তি। প্ৰথমে জানোচোন আহক, কবিতা আবৃত্তি মানেনো কি, কবিতা এটা আবৃত্তি কৰিবৰ বাবে কিহৰ প্ৰয়োজন বা কি কথা জনাটো অতি দৰকাৰী। প্ৰথমে আমি সেই বিষয়ে জনাটো খুব দৰকাৰী, গতিকে আমি জানোচোন আহক সেই বিষয়ে। কবিতা এটা আবৃত্তি কৰিবলৈ হ'লে আমি প্ৰথমতে কবিতা আবৃত্তি মানেনো কি সেই কথা জানি ল'ব লাগিব। কবিতা আবৃত্তি হ'ল এটা উচ্চমান বিশিষ্ট কলা। এটা কবিতা লিখাটো যেনেদৰে এটা কলা, ঠিক সেইদৰে এটা ভাল কবিতা আবৃত্তি কৰাটো এটা ভাল কলা। কবিতা এটা আবৃত্তিৰ মূল কথা হৈছে পদ্ধতিগত অধ্যয়ন আৰু অনুশীলনৰ জৰিয়তে আকৰ্ষণীয় পদ্ধতিত পাঠ কৰাটোৱে হৈছে আবৃত্তিৰ মূল কথা। দ্বিতীয়তে আমি জানিব লাগিব কবিতা এটা আবৃত্তি কৰিবলৈ কোনকেইটা বিষয় আমি সুন্দৰভাৱে জনাটো অতি প্ৰয়োজনীয়। সেইকেইটা বিষয় আমি সুন্দৰভাৱে জানিলেহে এটা কবিতা সুন্দৰভাৱে সাৱলীল ভাষাত আবৃত্তি কৰিবলৈ সক্ষম হ'ম। গতিকে জানোচোন আহক সেই বিষয়কেইটানো কি। সেই বিষয়কেইটা হৈছে উপস্থাপন, মুখস্থ, ভাৱ প্ৰকাশ, শব্দৰ বলাঘাট, কণ্ঠস্বৰ, শ্বাস প্ৰশ্বাসৰ নিয়ম, বৰ্ণজ্ঞান আৰু মাত্ৰাজ্ঞান। এতিয়া তাৰ বিষয়ে অলপমান আলোচনা কৰোঁ। প্ৰথমে হৈছে উপস্থাপন। উপস্থাপন হ'ল আবৃত্তিকাৰক নিজা বুদ্ধি, কৌশল, ভংগী আদিৰ ওপৰত নিৰ্ভৰ কৰে। কবিতাৰ নাম, কবিজনৰ নাম স্পষ্টভাৱে সুন্দৰ সাৱলীল এটা মধুৰ ভাৱ ফুটাই কবিতাটো আবৃত্তি কৰিব লাগে। দ্বিতীয়তে হৈছে মুখস্থ। কবিতা এটা আবৃত্তি কৰিবলৈ যাওঁতে মুখস্থ কৰি যোৱাটো অতি বাঞ্ছনীয়। চাই কবিতা গালে আবৃত্তি নহয়, বৰঞ্চ পাঠ কৰাহে হয়। তদুপৰি শ্ৰোতা দৰ্শকৰ লগতো আবৃত্তিকাৰ একাত্ম হ'ব নোৱাৰে, লগতে ই দৃষ্টিকটো হয়। তৃতীয়তে হৈছে ভাৱ প্ৰকাশ। কবিতাটো কবিগৰাকীয়ে যি ভাৱেৰে লিখিছে সেইটো ভাৱেই আবৃত্তিক স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ পাব লাগে। আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতাটো কেইবাবাৰো পঢ়ি তাৰ ভাৱ বুজি লোৱাটো অতি দৰকাৰী। তেতিয়াহে এটা কবিতা আমি সুন্দৰভাৱে ভাৱ প্ৰকাশ কৰি আবৃত্তি কৰিবলৈ সক্ষম হ'ম। যিহেতু কবি এজনে কবিতা এটা লিখিহে দিয়ে, কবিতাটোত কিন্তু প্ৰাণ সঞ্চাৰ কৰে এজন ভাল আবৃত্তিকাৰেহে। চতুৰ্থতে শব্দৰ বলাঘাট। কবিতা এটা আবৃত্তি কৰিবলৈ যাওঁতে কবিতাটো অৰ্থবহ আৰু ব্যঞ্জনা ফুটি উঠাতকৈ কোনটো শব্দ কেতিয়াবা আমি বেছি জোৰ দিওঁ, এই শব্দৰ জোৰ দিয়া কাৰ্যকে শব্দৰ বলাঘাট বোলে। পঞ্চমতে হৈছে কণ্ঠস্বৰ। এটা ভাল কণ্ঠৰ অধিকাৰী এজন আবৃত্তিকাৰৰ বাবে কণ্ঠস্বৰ অতি প্ৰয়োজনীয়। সুন্দৰ কণ্ঠতে শ্ৰোতা দৰ্শকে সহজে গ্ৰহণ কৰে। তাৰ কাৰণে আমি প্ৰাণায়াম, কণ্ঠস্বৰৰ সাধনা কৰিব লাগে। ষষ্ঠতে হৈছে শ্বাস প্ৰশ্বাসৰ নিয়ন্ত্ৰণ বা নিয়ম। শ্বাস প্ৰশ্বাসৰ নিয়ন্ত্ৰণ ৰাখিব পৰাটোহে আবৃত্তিকাৰৰ প্ৰথম বিষয়। এটা উশাহতে কণ্ঠৰ তীব্ৰতা ফুটাই তুলিও ভাৱ অৰ্থবহ কৰি কষ্ট নোহোৱাকৈ যথেষ্ট দীঘল বাক্য কৰিব লাগে। সপ্তমতে হৈছে বৰ্ণজ্ঞান। বৰ্ণজ্ঞান আমাক লাগিবই। কোনোটো বৰ্ণ ক'ৰ পৰা উচ্চাৰিত হয়,
তাক জানিলেহে শব্দৰ উচ্চাৰণ স্পষ্ট আৰু শুদ্ধ হ'ব আৰু তেতিয়াহে এটা কবিতা সফলভাৱে আবৃত্তি কৰা হ'ব। অষ্টমতে হৈছে মাত্ৰা জ্ঞান। কোনটো উচ্চ মাত্ৰাযুক্ত কবিতা আৰু কোনটো নিম্ন মাত্ৰাযুক্ত কবিতা তাক বুজি ল'ব লাগিব। উদাহৰণস্বৰূপে হেম বৰুৱাৰ মমতাৰ চিঠি এটা নিম্ন মাত্ৰাযুক্ত কবিতা। ঠিক সেইদৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিৰবিদ্ৰোহী এটা উচ্চ মাত্ৰাযুক্ত কবিতা। অংগ সঞ্চালন আবৃত্তিৰ বাবে বাধ্যতামূলক নহয়, যদিও স্বতঃস্ফূৰ্তভাৱে অংগ সঞ্চালন হোৱাটো দৃষ্টিকটু নহয়। কবিতাৰ সাংগীতিক লয় ৰক্ষিত কৰি মাৰ্জিত সুৰত আবৃত্তি কৰিলে কবিতা এটি সুন্দৰ হয়। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টি ভাল লাগে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। নমস্কাৰ।